रोम रोम भाइयों। तो हेलो गाइस, वेलकाम बैक टू माय चैनल। आज আছে বিশ্বকৰ্মা। তো এতিয়া চাইকেলখন ধুম, গোটেই ভিডিঅ'টো চাই থাকিব। এতিয়া এখন মোৰ চাইকেল, আগৰ যেতিয়া মোৰ চেনেল আছিলে তেতিয়া এনেদৰে ভিডিঅ' বনাইছিলোঁ, কিন্তু হয়তো চেনেল উৰি যোৱাৰ কাৰণে এতিয়া এয়া চেনেল এইটো ছাবস্ক্ৰাইব কৰি দিব। এইটোতো আগৰ নিচিনা ছাপোৰ্ট দিলে ভাল পাম আৰু। এতিয়া এইটো চাইকেলখন ধুই লওঁ। প্ৰথমতে মগত অলপ চেম্পু পানী বনাই লৈছোঁ। এতিয়া চাইকেলখন ভালদৰে ধুই লওঁ। এয়াই আৰু ধুই আছোঁ চাইকেলখন ভালদৰে। কিমান দিনৰ পৰা চাইকেলখন ধোৱাই নাই, ঘৰৰ মানুহে কৈয়ে আছে চাইকেলখন ধু নাই, ধোৱা নাই। A few moments later. এতিয়া দেউতাও আহিছে চাইকেলখন ধুবলৈ। মই অলপ পানী মাৰি সহায় কৰি দিছোঁ, তেলটো মাৰিছোঁ যাতে কিবা এটা খাবলৈ পাম। 10 টকা এটা দিলে দোকানলৈ যাম। এতিয়া চাইকেলখন ধুই লওঁ, ভালদৰে পানী মাৰি দিছোঁ এইখনতো, কাৰণ এইখনতে আমি ফুৰা মেলা কৰি থাকোঁ, যিহেতু বাইক চাইক নাই। সেইটো কাৰণে ছাপোৰ্টটো দিলে ভাল পাম আৰু, ছাপোৰ্টটো দিব। এতিয়া পানীটো ভালদৰে মাৰি আছোঁ। তাৰ মাজতে অলপ ফটোৱামিও হয় আৰু, ফটোৱামিটো হ'বই আৰু। এতিয়া মোৰ চাইকেলখন অলপ ইপিনে লৈ আনো ৰ'দত, যাতে ভালদৰে থাকে, শুকাই যায়। আৰু এতিয়া মই গা ধুই হৈ গ'ল। এইটো বডি দেখিছে নহয়, বডি। এতিয়া কাপোৰ পিন্ধি ল'লোঁ। মোৰ এতিয়া চাইকেলখন চাই লওক কেনেকুৱা লাগিছে। এইখন চাইকেল মালা চালা লগাই দিলোঁ। কেনেকুৱা লাগিছে কমেণ্টত জনাই দিব। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক ছাবস্ক্ৰাইব কৰি দিব।